স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলটোলৈ। মই মামা হৈছোঁ, মানে মোৰ ভাগিন এটা জন্ম পাইছে। গতিকে মই ভাগিনৰ ওচৰত যাম এতিয়া। ভাগিন আছে গুৱাহাটীৰ GMCHত। গতিকে ভিডিঅ'টো চাই থাকক। জব তক তুম সাথ हो मुझे मारने वाला कोई पैदा नहीं हुआ मामा। ভাগিনে এই ডাইলগটো দিব, কিন্তু ভাগিনটো হ'ল ছোৱালী, একো কথা নাই বাৰু। গোটেইখিনি দেখাই আছোঁ, চাই থাকিব। আৰু এটা বস্তু দেখাই আছোঁ, আমাৰ অসমীয়া সমাজত ভাগিনক বহুত ডাঙৰ বুলি ধৰা হয়। ডাঙৰ মানে হ'ল ভাগিনে যদি কিবা আপোনাৰ ভাল চিন্তা কৰে বা আশীৰ্বাদ দিয়ে তেতিয়া লাগে বুলি ধৰা হয়। এক কথাত ক'ব গ'লে ভাগিনক মানে মানা হয়। আৰু ছেকেণ্ড কথাটো হ'ল, আজি মই যিহেতু প্ৰথম যাম সেইকাৰণে তাইৰ কাৰণে দুযোৰমান কাপোৰ আনিছোঁ। কাপোৰ এতিয়া মানে বহুত হৈছে বোলে, সেইকাৰণে ইয়াতে চাই দুইযোৰ ভাল কাপোৰ লৈ যায় আৰু গেঞ্জি দুটা লওক, গৰমত তাই পিন্ধিব পাৰিব। এতিয়া আদাবাৰী পালোঁ, ইয়াৰ পৰা আকৌ বাছ বা মেজিকত যাব লাগিব। মই ডাইৰেক্ট ভঙাগড় যোৱা বাছত উঠিছোঁ। আৰু ছেকেণ্ড কথাটো হ'ল, মই ইয়াতে থিয় হৈ আছোঁ আৰু ইয়াতে মালিগাঁৱত জাম হৈ আছে, মানে অভাৰব্ৰিজৰ কাৰণে। সদায় হৈয়ে থাকে বাৰু। 5 মিনিটমানৰ কাৰণে ছিটটো পালোঁ, কিন্তু নামিব হ'লে পাই গ'লোঁ। এটা কথা কওঁ আপোনালোকক, যদি কেতিয়াবা আপোনালোকে আহে ইয়াতে, তেতিয়াহ'লে মই অহা পৰিবহণ বিভাগৰ তেনেকুৱা গাড়ীত আহিব। তেতিয়াহ'লে আপোনালোকে সোনকালে পাব আৰু মানে বেলেগ বাছৰ নিচিনাকৈ এইবিলাক য'তে ত'তে নৰয় ইমান। আৰু ইয়াতে মানুহ চাওক, ফাৰ্মাচী আৰু হস্পিটেলত মানুহ কোনোদিন কম নাই মানে। আৰু এটা কথা হ'ল, তাতে 9টা নে 9:30 পৰা 12টালৈ ডক্তৰ ভিজিট কৰে আৰু চাফ চিকুণ কৰে। বাহিৰা মানুহবিলাক সোমাব নিদিয়ে, আৰু যদিও থাকে ওলাই দিয়ে। সেইকাৰণে মই তাতে সোমাব নোৱাৰিলোঁ বা ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু ছেকেণ্ড কথাটো হ'ল, আজি ৰিলিজ দিয়া কথা, গতিকে ঘৰত আনিলে ভালকৈ দেখাম বুলি মই তাতে ভিডিঅ'টো নকৰিলোঁ। এতিয়া মই দেখাই আছোঁ। এইবিলাক টালি টোপোলা লৈ লৈছোঁ আৰু তাইক এতিয়া গাড়ীত উঠাই লৈছোঁ। আমি ঘৰত যাই কেনে আপোনালোকক ভালকৈ দেখাই আছোঁ। আমি ঘৰ পাই গোটেইকেইজন আজৰি হ'লোঁ। আৰু এইটোৱে হ'ল আমাৰ মৰমৰ ভাগিন। এই এতিয়া ধুনীয়াকৈ শুই আছে। কিন্তু যদি এইক এনেকৈ লাৰা চাৰা কৰিলে বা অলপ যদি শাস্তি কৰিলে, যদি এই কান্দিলে আৰু কোনেও ৰখাব নোৱাৰে এইক, মানে বহুত কান্দে। আৰু গাখীৰ চাখীৰ খালে আকৌ ধুনীয়াকৈ টোপনি যাই থাকে। এতিয়া পেট ভৰি আছে, টেনশ্যন নাই। আৰু এই এটা কথা কওঁ, এই মানে বহুত খং। যদি পিয়া লাগে পূৰা কান্দে, একদম কোনেও ৰখাব নোৱাৰে। মাকে ৰখাব পাৰে অকল, যদি গাখীৰ খুৱায়। যদি গাখীৰ নোখোৱায় কোনো পধ্যে এই কান্দন ৰখাব নোৱাৰে। আৰু এই ধুনীয়াকৈ শুই আছে। আৰু মানে ইয়াতে আহি ধুনীয়াকৈ টোপনি মাৰিছে। তাতে মানে বহুত হুলস্থুলীয়া হৈ থাকেতো, সেইকাৰণে ইয়াতে ভাল পাইছে মানে আহি। শান্ত পৰিৱেশ, টেনশ্যন নাই। গাখীৰ চাখীৰ খাই পূৰা পেট ভৰ্তি কৰি শুই আছে এতিয়া। তক তুম সাথ हो मुझे मारने वाला कोई पैदा नहीं हुआ मामा। এইটো এই ডাইলগ হ'ব, মানে ল'ৰা হ'লে বেছি মিলিল হয় ডাইলগটো। কিন্তু এতিয়া ছোৱালী, একো কথা নাই বাৰু, আজিকালি ছোৱালীয়ে চব কৰেতো। এইটোৱে আছিল আমাৰ ভাগিন। গতিকে ভিডিঅ'টো বেছি দীঘল নহ'ল। আৰু এই আশীৰ্বাদ কৰিব যাতে এই ভালে কুশলে থাকে। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই স্মৃতি বুলি আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।